তো আমি ট্রাইবেলে বহুত দিছো এখন চৰকাৰক, কিন্তু চৰকাৰখনে ট্ৰাইবেল এতিয়ালৈকে একো দিয়া নাই। আমিতো বহুত দিছো, যিমানবোৰ অফিচ চাবলৈ গ'লে মেক্সিমাম অফিচ আমাৰ ট্ৰাইবেল মাটিতে হৈছে, মেক্সিমাম কলেজ ট্ৰাইবেল মাটিতে হৈছে। আমি এক্সাম্পল হিচাপে ক'বলৈ গ'লে আমাৰ যিটো জাগিৰোডখন থানা কাৰ মাটিত ট্ৰাইবেল মাটিত তিৱা মানুহে দিছোঁ, কলেজটো কাৰ মাটিত ট্ৰাইবেল মাটিত তিৱা মানুহে দিছোঁ, হস্পিটেল কাৰ মাটিত ট্ৰাইবেল মাটিত এইটো আমি তিৱাই দিছোঁ। কাৰ্বি আংলংটো চবেই জানে, এটা 6 শিডিউল অট'নমাছ কাউন্সিল হয়, 6 শিডিউল ডিষ্ট্ৰিক্ট হয়। 6 শিডিউল ডিষ্ট্ৰিক্ট অনাখিলঞ্জীয়া কেনেদৰে ইয়াতে মানে লেণ্ড পাট্টা পাবলৈ সক্ষম হৈছে, কোনে দিছে লেণ্ড পাট্টা, কেনেকৈ পাবলৈ সক্ষম হ'লে? আৰু এই লেণ্ড ইলিগেল যিটো লেণ্ড পাট্টা তেওঁলোকে পালে, এই ইলিগেল যিটো লেণ্ড পাট্টা কিয় বৰ্তমানলৈকে কেঞ্চেল কৰা নাই? আৰু কাৰ্বি আংলং ভূমিত আজি খিলঞ্জীয়া ভূমিত খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। কিমান দুৰ্ভাগ্যজনক কথা এইটো।